নমস্কাৰ বন্ধুসকল, মই হিৰক আপোনালোকৰ লগত আজি এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছোঁ। সকলোৰে বাবে প্ৰয়োজনীয়। এইটো কেৰিয়াৰ গাইডেন্স নহয় বা কেৰিয়াৰ কাউন্সেলিং নহয়, এইটো এটা কেৰিয়াৰ ইণ্টেনচিভ। কথাটো বুজি লওক, কেৰিয়াৰ ইণ্টেনচিভ কি বস্তু। আহকচোন ভিডিঅ'টো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা লাইক কৰি দিয়ক। বহুতে লাইক নকৰে, দিয়ক লাইক কৰক, ৰখি আছোঁ মই। এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা ধৰণৰ কেৰিয়াৰ বিচাৰে। নেক্সট ভিডিঅ'টোত মই লৈ আহিম আপোনালোকৰ কেৰিয়াৰৰ ওপৰত এটা বেষ্ট ভিডিঅ', যিটো আপোনালোকে কেনেকুৱা ধৰণৰ কেৰিয়াৰ বিচাৰে। HS পাছ কৰি, ডিগ্ৰী পাছ কৰি বা কেনেকুৱা ধৰণৰ কেৰিয়াৰ চুজ কৰিব পাৰে, নেক্সট ভিডিঅ' এটা লৈ আহিম। আজি হ'ল কেৰিয়াৰ ইণ্টেনচিভ, মানে কেনেকৈ কেৰিয়াৰ চুজ কৰিব আপোনালোকে। সকলোৰ কাৰণে এই কাৰণে কৈছোঁ যে সকলোৰ কাৰণে এইটোত আমাৰ ফেমিলি কেৰিয়াৰ চুজ কৰে, ফেমিলি, টিচাৰ, ফ্ৰেণ্ড, নেইবাৰ সকলো জড়িত হৈ আছে। আপুনি গোটেইবিলাক জড়িত হৈ আছে আপোনাৰ কেৰিয়াৰ চুজ কৰাত। চব কথাটো এনেকুৱা, কেৰিয়াৰ ইণ্টেনচিভ এটা সোনকালে তৎক্ষণাত লোৱা এটা ডিচিশ্যন নহয়। এইটো হ'ল আপুনি এটা লং প্ৰচেছ। আপোনাক 4 মাহ লাগিব পাৰে, 5 মাহ লাগিব পাৰে, 6 মাহ লাগিব পাৰে, এবছৰ লাগিব পাৰে। তথাপিতো মই আপোনাক 6 মাহৰ এটা টাইম দিছোঁ। কেৰিয়াৰ আপুনি কেনেকৈ কৰিব, এইটো কেৰিয়াৰ ইণ্টেনচিভটো কেনেকৈ কৰিব 6 মাহৰ এটা টাইম দিছোঁ। ফাৰ্ষ্টে আপুনি 4টা বস্তু আইডেণ্টি কৰি লওক। আপুনি হ'ল নিজে এজন কোচ। নিজক ভাবি লওক আপুনি নিজে নিজৰ এজন কোচ। 2 নম্বৰ আপোনাৰ ফেমিলি আপোনাৰ কোচ। আপোনাৰ ফেমিলিৰ যিকোনো মেম্বাৰ কোচ হ'ব পাৰে। মা হ'ব পাৰে, দেউতা হ'ব পাৰে, গ্ৰেণ্ডফাদাৰ হ'ব পাৰে, গ্ৰেণ্ডমাদাৰ হ'ব পাৰে, আংকল হ'ব পাৰে, আণ্টি হ'ব পাৰে, যিকোনো এজন নে দুজনো হ'ব পাৰে। ফেমিলিৰ মানে যিকোনো মেম্বাৰ আপুনি কোচ হিচাপে ভাবি লওক। 3 নম্বৰ আপোনাৰ টিচাৰ এজন কোচ। 4 নম্বৰ আপোনাৰ ফ্ৰেণ্ড। ফেমিলিৰ লগত আপোনাৰ নেইবাৰো আছে, ওচৰ চুবুৰীয়াও জড়িত হৈ আছে। আপুনি এতিয়া 6 মাহত আপুনি এনেকুৱা কাম কৰক, এটা কাম কৰক, মানে যিমানবিলাক আপুনি কেৰিয়াৰ জানে, কেৰিয়াৰ ধৰক যিবিলাক কেৰিয়াৰৰ বিষয়ে আপুনি জানে, 6 মাহৰ এটা লিষ্ট বনাই লওক। আপুনি নাজানে খালি ফ্ৰেণ্ডক সোধক, মা দেউতাক সোধক, নেইবাৰক সোধক, টিচাৰক সোধক। আপুনি কেৰিয়াৰৰ এটা লিষ্ট বনাই লওক আৰু আপোনাৰ ইণ্টাৰেষ্ট কোনটোত বেছি, এনেকৈ লিষ্ট এটা বনাই লওক। ইণ্টাৰেষ্টৰ ভাবিছে আপোনাৰ 5টা 6টা হ'ব, কিন্তু কেৰিয়াৰ আপোনাৰ ধৰক 70, 80, 100, 100, 200, 300 হৈ যাব পাৰে। তাৰ পৰা আপুনি আইডেণ্টিফাই কৰক বা আপোনাৰ ফ্ৰেণ্ডৰ সহায় লওক, দেউতাৰ সহায় লওক, মাৰ সহায় লওক, সকলোৱে সুধি লওক কি কেৰিয়াৰ আছে। লিখি যাওক একফালৰ পৰা। 6 মাহ টাইম লওক, এমাহ 2 মাহ নহয়। এনেকৈ লিখি লওক আপুনি কি কেৰিয়াৰ আছে, কেৰিয়াৰবিলাকৰ লাইফষ্টাইল কি, কোনটো কেৰিয়াৰৰ কেনেকুৱা লাইফষ্টাইল, এইটো চিৰিজ বনাই লিখক। কোনটো কেৰিয়াৰৰ চেলাৰী কিমান, কোনটো কেৰিয়াৰত আপুনি কেনেকুৱা টাইম ক'ত স্পেণ্ড কৰিব লাগিব, আপুনি ক'ত বেছিকৈ থাকিব লাগিব, বাহিৰত যাব লাগিব নে ইণ্ডিয়াত থাকিব লাগিব, ঘৰত থাকিব লাগিব, বাহিৰত থাকিব লাগিব। আপুনি এনেকৈ চব বস্তুবিলাক ভগাই আপুনি লিখি লওক। টাইম বহুত লাগিব আপোনাৰ লিখোঁতে, কাৰণ গোটেইবিলাক আইডেণ্টিফাই কৰিব লাগিব পাৰ্ট। তাৰপিছত আপুনি মাক বা দেউতাক আপুনি কওক, টিচাৰক সুধিবলৈ আপোনাৰ কোনটো বস্তু কৰি আপুনি সোনকালে পাৰে, পটকৈ বুজি পায়, টিচাৰে গম পায় আপোনাৰ, বা আপুনিতো জানিবই। তথাপিতো আপুনি কনফাৰ্ম হোৱাৰ কাৰণে আপুনি টিচাৰক সুধিবলৈ কওক আপোনাৰ কোনটো বস্তু মানে সোনকালে আপোনাৰ নলেজত আহে। টিচাৰে আপোনাক নিশ্চয় ক'ব আপুনি কোনটো বস্তু ভাল পায়, কোনটো বস্তু সোনকালে কৰিব পাৰে, কোনটো বস্তু আপুনি পটকৈ বুজি পায়। তাৰপিছত ফেমিলি মেম্বাৰে আপোনাৰ জানিব আপোনাৰ ইণ্টাৰেষ্ট কিহত বেছি। আৰু ফ্ৰেণ্ডে জানিব আপুনি কি কৰি ভাল পায়। ফ্ৰেণ্ডক আপুনি এনি টাইম কোনটোত খুচি থাকে, মানে এইটো কৰোঁ ব'ল, কোনটোত খুচি থাকে ফ্ৰেণ্ডে গম পাব। তাৰপিছত আপোনাৰ কি হ'ব, আল্টিমেটলি গোটেই বস্তুখিনি লগ লগাই এটা লিষ্ট বনাই লওক। বোলে এইটো কৰি মই তাৰপিছত ভাগ কৰি আপুনি উলিয়াই লওক যে এইটো কৰি মই চবতকৈ ভাল পাওঁ, মোৰ এইখিনি কাম কৰি মই চবতকৈ ভাল পাওঁ। এইটো আপোনাৰ কেনেকুৱা ধৰণৰ কেৰিয়াৰ আছে, মাক সোধক, দেউতাক, এইটো কামৰ আপুনি কামটো চিলেক্ট কৰি দিয়ক। বোলে এনেকুৱা কাম কৰি মই ভাল পাওঁ, ইয়াৰ ওপৰত কি কেৰিয়াৰ আছে। আপুনি টিচাৰকো সুধিব পাৰে, ফ্ৰেণ্ডৰ লগত আলোচনা কৰক, ফেমিলিৰ লগত আলোচনা কৰক। গোটেই বস্তুখিনি বিস্তাৰকৈ চাই লওক। চাই লৈ আপুনি ধৰক তেনেকুৱা কেৰিয়াৰ আপুনি 5টা ওলাল বা 10টা ওলাল, 10টা বা 5টা ওলাল। সেই 5টা ধৰিলে আপোনাৰ কাৰণে কোনটো পাৰফেক্ট সেইটো চিলেক্ট কৰিব লওক। মানে কেনেকুৱা পাৰফেক্ট, ধৰক আপুনি ডক্টৰ হ'ব বিচাৰে, মেডিকেল লাইনত যাব বিচাৰে, কিন্তু আপুনি কটা চিঙা কৰিব নোৱাৰে, আপোনাৰ মূৰ ঘূৰাই বা বেয়া লাগে, বা এনেকুৱা ধৰণৰ আছে। মেডিকেল লাইনত আপুনি হয়তো কটা চিঙা যদি কৰিব নোৱাৰে, সেইটো চাৰ্জন বিভাগটো আপুনি বাদ দি দিয়ক, মেডিচিন বিভাগত আহক। এনেকুৱা ধৰণৰ আৰু জাষ্ট মই এটা উদাহৰণ দিছোঁ। তেনেকৈ আপুনি যেতিয়া বনাই ল'ব 6 মাহত, আপোনাৰ নিশ্চয় আপুনি এটা কেৰিয়াৰ বেষ্ট, আপুনি যিটো ভাল পায় আপুনি ভালো পায় আৰু আপোনাৰ সেইটো আপোনাৰ কাৰণে এপ্লিকেবল হয়। আপুনি কোৱালিফিকেশ্যনটো চাব লাগিব। আপোনাৰ কোৱালিফিকেশ্যন
অনুযায়ী সেই কেৰিয়াৰটো চুজ কৰিব পাৰিব কোৱালিফিকেশ্যন কোনটো কেৰিয়াৰত কোনটো কোৱালিফিকেশ্যন আপোনালোকে ফাৰ্ষ্ট যেতিয়া পইণ্ট বনাইছিল তাত লিখি যাব কোনটো কেৰিয়াৰত কেনেকুৱা কোৱালিফিকেশ্যন লাগে যেতিয়া আপোনাৰ ধৰক চব মিলিলে তেতিয়া আপুনি থিৰাং কৰি লওক যে এইটো কেৰিয়াৰতে যাম আৰু সেইদিনাৰ পৰাই সিদিনাৰ দিনটোৰ পৰাই আপুনি যিহতে পঢ়ি থাকক এইচএছ হওক ক্লাছ 10 হওক ক্লাছ 8 হওক ক্লাছ 7 হওক বা ডিগ্ৰীতে হওক আৰু য'তে পঢ়ি আছে সিদিনাৰ দিনটোৰ পৰা আপুনি সেইটো কেৰিয়াৰৰ পিনে সৰপাত এৰি দিয়ক মানে সেইটো কেৰিয়াৰৰ পিনে ডাইৰেক্ট যাত্ৰা কৰিবলৈ আৰম্ভ কৰি দিয়ক নিশ্চয় আপুনি ছাকচেছ হ'বই হ'ব ছাকচেছ নোহোৱাকৈ থাকিবই নোৱাৰে কাৰণ যেতিয়া আপুনি ভাল পোৱা কামটো কৰিব নিশ্চয় ছাকচেছ হ'ব আপুনি ধৰক যিকোনো বস্তুতে আপোনাৰ যদি ভাল লাগে সেইটো যদি আপুনি ট্ৰাই কৰিয়ে থাকিব আৰু আপুনি বৰ হৈ নাযায় তেতিয়া আপুনি নিশ্চয় ছাকচেছ হ'ব কাৰণ ট্ৰাই কৰিলে আমি এদিন নহয় এদিন ছাকচেছ হ'মেই আৰু এই ভিডিঅ'টো সকলোৰে কাৰণে বুলি এইকাৰণে কৈছোঁ মই যে সকলোৰে ঘৰত এনেকুৱা ষ্টেজৰ ল'ৰা ছোৱালী আছে আৰু সকলোকে আপুনি গাইড কৰক কেৰিয়াৰ গাইড হিচাপে নহয় এজন মানে তেওঁৰ গাইড হিচাপে কেৰিয়াৰতো গাইডটো আপুনি কৰি দিব নালাগে বুলি আপুনি এইটো কৰক এনেকুৱা কৰিব নালাগে এনেকুৱা কৰিলে তেওঁ কিটো বস্তুত ইণ্টাৰেষ্ট সেইটো আপুনি আইডেণ্টিফাই কৰি দিয়ক আপোনাৰ পৰিয়ালৰ সকলোৰে পৰিয়ালত তেনেকুৱা ল'ৰা বা ছোৱালী আছে আমি সকলোকে সহায় কৰা উচিত যাতে তেওঁলোকে এটা বেষ্ট কেৰিয়াৰ চুজ কৰিব পাৰে আজি ভিডিঅ'টো মোৰ এইখিনিয়ে আৰু আপোনালোক সকলোৱে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিয়ক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকে কেনেকুৱা কেৰিয়াৰ ভাল পায় নেক্সট ভিডিঅ'ত লৈ আহিম মই বেষ্ট কেৰিয়াৰ এইচএছ পাছ কৰি কেনেকুৱা ধৰণৰ কেৰিয়াৰ পায় কেনেধৰণৰ কেৰিয়াৰত যাব পাৰি আজিলৈ ইমানে বন্ধুসকল ধন্যবাদ